নমস্কাৰ স্বাগতম জনাইছো হিমাদ্ৰীজ ব্লগৰ নতুন এটা ভিডিঅ'লৈ আজি ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰিছো বিহুৰ ব্লগটো যদি চোৱানে চাই ল'ব বিহুৰ আগত এটা ব্লগ দিছিলো সেইটো আছিল মৰিগাঁৱৰ পৰা মানে ৰজাগাঁৱৰ পৰা জাগিৰোডলৈকে দেওখাল মন্দিৰ তাৰ পৰা আৰু তাতে ব্লগটো শেষ কৰিলো আৰু নতুন ব্লগটো সেইখিনিৰ পৰা আৰম্ভ কৰিছিলো একেবাৰে লাচিত নগৰ হৈ মৰিগাঁৱলৈ অহালৈ সো যদি চোৱা নাই মই লিংকটো ডেসক্ৰিপচনত দি দিম আপোনালোকে চাই ল'ব আশা কৰিছো আজি ব্লগটো চাই ভাল পাব এতিয়া বলো ভিডিঅ'টো আৰম্ভ কৰো এয়া হৈছে গুৱাহাটী সোমালুহি আৰু তেতিয়াৰ পৰা আৰু আজি ব্লগটো দেখাব আপোনালোকে সোণাপুৰত থকা দিচাং ৰিজৰ্টখন গতিকে ভিডিঅ'টো আৰম্ভ কৰিছো এতিয়া আহি আমি পালুহি তেল ডিপু এইটো ঠাইখিনিৰ নামটো ভালকৈ ধৰিব পৰা নাই গেছ কৰিব পৰা নাই তথাপিও গাড়ী গৈ থাকিম চাই থাকক ভিডিঅ'টো ভালে লাগিছে এইখিনিত ৰখি পেলাই চাই একদম গাড়ীৰ ভিতৰতে গতিকে জেঠাই মোক ৰিকুৱেষ্ট কৰিছে গান গাবলৈ মই গান এটা গামেই আৰু এতিয়া পালুহি দিছপুৰ ছুপাৰ মাৰ্কেট ফ্লাইঅভাৰ নতুনকৈ যিখন বনাইছিলে বিৰাট ধুনীয়া চাবলৈ ইমান ধুনীয়াকৈ মানে আঁকিছে পেইণ্টিংটো ইমান ধুনীয়া কৰিছে সঁচাকৈ বহুত বেছি ভাল লাগিলে চাই পেলাই আৰু তাৰ পৰা আমি দিচাং ৰিজৰ্টত যোৱাৰ প্লেন কৰিলোঁ তাৰপিছত দিচাং ৰিজৰ্টত গুৱাহাটী পালোহি আৰু এতিয়া এই যে ৱেলকাম গেটটো যে ৱেলকাম টু গুৱাহাটী বুলি লিখা আছে সেই গেটটোত আছোঁ এতিয়া আৰু ইয়াতে অকণমান ফটো উঠিলোঁ মাহঁতক ফটো উঠাই দিলোঁ অকণমান ভিডিঅ'ও বনালোঁ আৰু ইয়াৰ তলৰ পৰা এটা ভিউ দেখাইছোঁ আপোনালোকক মানে বহুতখিনি দেখাই পোৱা যায় গতিকে এবাৰ ইয়াৰ পৰা এটা ভিডিঅ' ক্লিপ লৈ আছোঁ চাই থাকোঁ ইয়াৰ লোকেশ্যনটো ইমানেই ধুনীয়া লাগিছে আৰু মই ফাৰ্ষ্ট টাইমৰ কাৰণে ইয়াত মানে ৰখিছোঁ এনেই ৰখা নহয় তেনেকৈ গুচিয়ে যোৱা হয় ডাইৰেক্ট তো আজি সময় পালোঁ চান্স পালোঁ ৰখিলোঁ আৰু ফটো উঠিলোঁ এইখিনিত পূৰা অসমীয়া চিৰিয়েলত পূৰা এই লোকেশ্যনটো দেখিয়ে থাকোঁ তো আজি ফাইনেলি ইয়াতে মানে লোকেশ্যনটো আহি ফটো উঠিবলৈ ভাল লাগিলে আৰু এতিয়া অকণমান ভিডিঅ' ক্লিপ লৈ আছোঁ আৰু তাৰপিছত আমি ইয়াৰ পৰা বেলেগ লোকেশ্যনত যাম গতিকে চাই থাকিব এতিয়া আহিলোঁ দিচাং ৰিজৰ্টত আৰু এইফালে ভাইটি মই আৰু এইফালে চুম আছে আমি লাঞ্চ ইয়াতে কৰিম আৰু কাৰণ আজি আমাৰ ব্ৰেকফাষ্ট লাঞ্চ একো মানে ভালকৈ চ' সেইটো কাৰণে ভালেই আৰু যাওঁ ৰিজৰ্টখন অকণমান ভালকৈ দেখাই দিওঁ আপোনালোকে চাই ৰিজৰ্টখন ইমান ধুনীয়া ফাৰ্ষ্ট টাইম আহিছোঁ দিচাঙত আৰু এটা মস্তিকৈ এটা আপোনালোকলৈ বনাওঁ ভিডিঅ' গতিকে চাই থাকক বিয়া পেণ্ডেল ইয়াত বিয়া চিয়া হয় এইফালে পানী আছে আৰু এইফালে কেতিয়াবা চাই আহোঁ এইফালে চুইমিঙো হয় চুইমিং কৰিবলৈও আছে ভালে আছে ফটো উঠোৱা ভাইটি দিচাং ৰিজৰ্টত আহি কেনেকুৱা লাগিছে কৰি বহুত ভাল লাগিছে এতিয়া এইখিনি ফটো চটো উঠি গ'ল এতিয়া ফেমিলি পিক এখন উঠিম এইখিনিতে আৰু তাৰপিছত ইফালে সিফালে ক'ৰবাত উঠিম হ'ল নেকি আমি ফটো উঠিলোঁ অঁ এতিয়া ইয়াৰ পৰা আমি ৰেষ্টুৰেণ্ট হয় এখন তাৰপিছত এতিয়া বিয়াৰ কিবা ডেক'ৰেট কৰি আছিলে তাত উঠিম ভালেই লাগিছে এতিয়া আৰু যাবলৈ টাইম হ'ল এতিয়া যাওঁগৈ আৰু
ভাইটিক ফটো উঠাব লাগে বোলে ফটো উঠাই দিওঁ এইটো ভাল লাগিছে ওলালোঁ আৰু এতিয়া যাওঁগৈ আৰু এতিয়া অকণমান এনেই ব্লগ বনাইছোঁ আৰু ব্লগ বনাইছোঁ ফটো উঠিলোঁ আৰু ফটো উঠি পেলাই যামগৈ আৰু ইমান মস্তি চাওক এইখিনিও কিমান ধুনীয়া লাগিছে হয়নে তাৰপিছত এইখিনিও ধুনীয়া লাগিছে এতিয়া আমি জেঠাইহঁতৰ লগত আমি ভিডিঅ' বনাম ফটো উঠিম তাৰপিছত চাই থাকিব ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰিব চাই থাকো মস্তি লাগিছে আৰু ইয়াৰ ফটো উঠিছে চুমে এইফালৰ পৰা ধুনীয়া এইফালৰ পৰা এটা মজা ভিউ আৰু অকণমান আগৰ পৰা অকণমান দি আছোঁ ৰ'ব এইফালৰ পৰা এইফালে যাব পাৰি আৰু এইফালৰ পৰা গ'লে এইফালে যাব পাৰি আৰু যামগৈ আৰু এইবিলাক কফি হাউচ কফি এতিয়া যাওঁ আৰু পৰা ওলালোঁ এতিয়া ঘৰলৈ যাম আৰু এতিয়া এইটো হৈছে দিচাং ওলাই আহোঁতে যিটো ৰাস্তা আৰু অকণমান আগত গ'লেই মানে পানাকা যিখন ৰিজৰ্ট হয় তাত সোমাব পৰা যায় কিন্তু আমি আজি পানাকাত নগ'লোঁ আৰু হেল্ল' এভৰিৱান ঘৰ আহি পালোহি মাত্ৰ আৰু বহুত ভাগৰ লাগিছে আৰু এতিয়া ফ্ৰেছ হৈ লৈ আৰু ভিডিঅ'টো সামৰিছোঁ আৰু চ' আশা কৰিলোঁ আজি ব্লগটো চাই আপোনালোকে ভাল পালে যদি ভালেই পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব লগ পাম নেক্সটটো ব্লগত এতিয়ালৈকে চাই থাকিব হিমাদ্ৰীজ ব্লগ ফ্ৰাইড ৰাইচ লৈ আহিছোঁ এতিয়া চিকেন ফ্ৰাইড ৰাইচটো খাই পেলাই আৰু ভিডিঅ'টো